আপুনি কেতিয়া শুদ্ধ আছিল সেয়া কোনেও মনত নাৰাখে, কিন্তু আপুনি কেতিয়া ভুল আছিল সেয়া সকলোৱে মনত ৰাখে। ভগৱানে কৈছে, মই কাৰো ভাগ্য নবনাওঁ আৰু কাকোৱে কৰ্মফল নিদিওঁ। যি যেনে কৰ্ম কৰে সি তেনে ফল পায়েই। যিজন মানুহে আপোনাক মূল্য নিদিয়ে সেইজন মানুহৰ লগত থকাতকৈ অকলে থকাই ভাল। প্ৰেম আৰু ভাগ্য একেলগে নাহে, কাৰণ যিজন ভাগ্যত থাকে সেইজনৰ লগত প্ৰেম কেতিয়াও নহয়। যাৰ প্ৰতি প্ৰেম হয় তেওঁ ভাগ্যত কেতিয়াও নাথাকে। প্ৰতিটো মূল্যৱান সামগ্ৰী উঠাবলৈ তলমূৰ কৰিব লগা হয়। মা দেউতাৰ আশীৰ্বাদো ইয়াৰ ভিতৰত অন্যতম। যদি মানুহে শিক্ষাৰ পূৰ্বে সংস্কাৰ, ব্যৱসায়ৰ পূৰ্বে ব্যৱহাৰ আৰু ভগৱানৰ পূৰ্বে পিতৃ মাতৃক চিনি পায়, তেনে সেইজনৰ জীৱনত জটিলতা কি প্ৰশ্নই নাহে। আপুনি স্বাৰ্থৰে হাজাৰ সম্পৰ্ক বনাবলৈ চেষ্টা কৰিলেও সেই সম্পৰ্ক কেতিয়াও বনাব নোৱাৰে। প্ৰেমেৰে গঢ়া সম্পৰ্ক যিমানেই ভাঙিবলৈ চেষ্টা নকৰক কিয় কেতিয়াও ভাঙিব নোৱাৰে। প্ৰতিজন মানুহৰ শৰীৰত শক্তি আৰু দুৰ্বলতা দুয়োটাই থাকে। মাছে কেতিয়াও জংঘলত দৌৰিব নোৱাৰে, ঠিক তেনেকৈ বাঘে কেতিয়াও পানীত ৰজা হ'ব নোৱাৰে। এবাৰ ক্ষমা কৰি ভাল হৈ যাওক, কিন্তু দ্বিতীয়বাৰ সেইজনৰ ওপৰত ভৰসা কৰি মূৰ্খ নহ'ব। মানুহ সঁচাই বৰ আজব প্ৰাণী। অলপমান ভালপোৱা পাবলৈ দিনে নিশাই কান্দে, কিন্তু কোনোবাই এইবোৰকো ভাল পোৱাৰ পাছতো অৱহেলা কৰে। মানুহে ধনী হ'লে পাহৰি যায় তেওঁ যে এদিন দুখীয়া আছিল, শিক্ষক হ'লে পাহৰি যায় তেওঁ যে এদিন ছাত্ৰ আছিল। ঠিক তেনেদৰে অধিকাংশ শাহুৱেই পাহৰি যায় তেওঁ যে এদিন বোৱাৰী আছিল। সৃষ্টিকৰ্তাৰ কি যে আজব খেলা। এটা চাউলৰ বস্তা যি কিনিব নোৱাৰে তেওঁ দাঙিব পাৰে, আৰু যি কিনিব পাৰে তেওঁ আকৌ দাঙিব নোৱাৰে। মিঠা কথা নহয়, যি নিমখৰ দৰে তিক্ততা কথা কয়, ঠিক জানিব তেওঁৱেই আপোনাৰ বন্ধু। কাৰণ নিমখ যেনেকৈ পোকে ধৰিব নোৱাৰে, ঠিক তেনেকৈ তিক্ত কথা কোৱা বন্ধুৰ মনত কেতিয়াও কুপুত ভাৱ নাথাকে। বৰ্তমান সময়ত কাষলৈ আহি ভৰসা দিয়া মানুহৰ অভাৱ, সন্মুখলৈ আহি সঠিক পথ দেখুওৱা ব্যক্তি পোৱা জটিল। কিন্তু পাছফালে ৰৈ আলোচনা কৰা মানুহৰ সংখ্যা যিমান বিচাৰে সিমান পাব। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, এই পৃথিৱীত একোৱেই স্থায়ী নহয়, সেইবাবে নিজেও ইমান চিন্তাত ডুবি নাথাকিবা। পৰিস্থিতি যিমানেই জটিল নহওক কিয় নিশ্চয় এদিন সলনি হ'বই। ভাল মানুহৰ পৰীক্ষা ভগৱানে বহুত লয়, কিন্তু সদায় ভগৱানে ভাল মানুহক সাৰথি হৈ থাকে। আৰু বেয়া মানুহক ভগৱানে বহুত কিবা কিবি দিয়ে, কিন্তু সেই মানুহৰ লগত ভগৱান কেতিয়াও নাথাকে। জীৱনত দুজন মানুহৰ দৰে বন্ধু হ'ব লাগে। এক শ্ৰীকৃষ্ণ, যি যুদ্ধ নকৰাকৈ বন্ধুৰ জয় নিশ্চিত কৰিছিল, আৰু আনজন হৈছে কৰ্ণ, যি নিজৰ নিশ্চিত মৃত্যুৰ কথা জানিও বন্ধুৰ সং এৰা নাছিল। ভগৱান শ্ৰীকৃষ্ণই কৈছে, তোমাৰ কি হেৰাল যাৰ কাৰণে তুমি কান্দিছা? তুমি কি আনিছিলা যি তুমি হেৰুৱালা? না তুমি কিবা আনিছিলা, না তুমি কিবা লৈ যাব পাৰিবা। যি লৈছা ইয়াৰ পৰাই লৈছা, আৰু যি দিছা ইয়াতেই দিছা। যদি আপুনি কাৰোবাৰ সৈতে মিত্ৰতা কৰিব নোৱাৰে, তেনে তেওঁৰ সৈতে শত্ৰুতা কৰা উচিত নহয়। অতীতক লৈ দুখ নকৰিব, ভৱিষ্যতক লৈ ভাবি সময় নষ্ট নকৰিব। যি হৈছে ভাল হৈছে, যি হৈছিল ভাল হৈছিল, আৰু যি হ'ব ভাল হ'ব। বৰ্তমান যি চলি আছে তাৰ সৈতে ব্যস্ত থাকক। যদি বিশ্বাস নিজৰ ওপৰত আছে তেনে সেয়াই হৈছে আপোনাৰ শক্তি, কিন্তু বিশ্বাস যদি লোকৰ ওপৰত আছে সেয়াই হৈছে আপোনাৰ পৰাজয়। জীৱনটো যদি আপোনাৰ মতে সজাব বিচাৰে তেনে এই তিনিটা কথা সদায় মনত ৰাখিব। বেছি আনন্দত কাকো কথা নিদিব, খং উঠাৰ সময়ত কাকো উত্তৰ নিদিব, দুখৰ সময়ত কোনো সিদ্ধান্ত নল'ব। কাৰোবাক বিশ্বাস কৰাটো সহজ, কিন্তু বিশ্বাস যেতিয়া ভাগি যায় তেতিয়া তেওঁ হাজাৰ সঁচা কথা ক'লেও মিছা যেন লাগে। যিমান দামী খাদ্য নহওক কিয় সেয়া পচি গ'লে তাৰ মূল্য নাথাকে। ঠিক তেনেকৈ যিমান উচ্চ শিক্ষিত ব্যক্তি নহওক কিয় তেওঁৰ জ্ঞান নাথাকিলে মূল্য নাথাকে। টকাই কয় মোক পালে সকলো পাহৰি যায়, সময়ে কয় সকলো বাদ দি মোক অনুসৰণ কৰা, আৰু ভৱিষ্যতে কয় সকলো বাদ দি দিনটোত এবাৰ হ'লেও মোৰ কথা ভাবা, তেতিয়া জীৱনক সুখী কৰিব পাৰিবা। পানীত ননমালৈকে যিদৰে সাঁতুৰিবলৈ শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনলৈ বেয়া সময় নহালৈকে মানুহ চিনিব নোৱাৰি। কচুপাত দেখিবলৈ সেউজীয়া, কিন্তু ভিতৰখন খজুৱতিৰে ভৰা। ঠিক তেনেকৈ কিছুমান মানুহ দেখাত ভাল যেন লাগিলেও তেওঁলোকৰ অন্তৰখন আৱৰ্জনাৰে ভৰা। বিশ্বাস শব্দটো এটা সৰু শব্দ, কওঁতে 1 ছেকেণ্ড লাগে,
ভাবোঁতে কেইবা মিনিটো লাগে, বুজিবলৈ কেইবাদিনো লাগে, প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগে, কিন্তু ভাঙিবলৈ এক মুহূৰ্তও নালাগে। দূৰৈৰ পৰাও ভাল পাব পাৰি যদি সেই ভালপোৱা সঁচা হয়, কিন্তু যি ভালপোৱা মিছা হয় সেই ভালপোৱাত কাষত থাকিও হৃদয় ভৰাব নোৱাৰি। নিন্দালৈ ভয় কৰি নিজৰ লক্ষ্য কেতিয়াও নেৰিব, কাৰণ লক্ষ্য প্ৰাপ্তিৰ পাছত নিন্দা কৰাজনৰ ৰায় সলনি হৈ যায়। সকলোতকৈ জ্ঞানী আৰু বুদ্ধিয়ক সেইজন যিজনে সফলতা লাভ কৰিও অহংকাৰ নকৰে আৰু ব্যৰ্থ হ'লেও হতাশ নহয়। যিজনে মনটো জয় কৰিব পাৰে তেওঁৰ বাবে মনটোৱেই হৈছে সৰ্বশ্ৰেষ্ঠ বন্ধু। আগতে মানুহে মিছা মাতিবলৈ ভয় কৰিছিল পাপ হয় বুলি, এতিয়া মানুহে সঁচা ক'বলৈ ভয় কৰে নিজে বিপদত পৰে বুলি। গছৰ পাত সৰাৰ আগতেই পাতৰ ৰং সলনি হয়, ঠিক তেনেকৈ মানুহ বদলি হোৱাৰ আগতেই তেওঁলোকৰ কথা বতৰাবোৰ সলনি হয়। ধনী আৰু দুখীয়াৰ মাজত এটাই পাৰ্থক্য, ধনী মানুহে খাদ্য হজম কৰিবলৈ দৌৰে আৰু দুখীয়াসকলে খাদ্যৰ যোগাৰ কৰিবলৈ দৌৰে। এই 4 শ্ৰেণী মানুহৰ পৰা সদায় দূৰত থাকিব। 1 নম্বৰতে হৈছে যি আপোনাক বাৰে বাৰে মিছা কথা কয়। 2, যিজনে আপোনাক সন্মান নকৰে। 3, যিজনে আপোনাক সদায় নিজৰ কামত ব্যৱহাৰ কৰিবলৈ সুযোগ বিচাৰে। 4, যি সদায় আপোনাক তলত ৰখাৰ চিন্তা কৰি থাকে। কাৰোবাক ভাল পোৱাৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব, কাৰণ কেতিয়াবা কেতিয়াবা নিজৰ দাঁতেই জিভাক কামুৰি দিয়ে। জীৱনৰ উন্নতি জখলাত বগোৱা প্ৰথম ক্ষোভটোৱেই হৈছে ধৈৰ্য। যেতিয়া আপুনি বহুত চিন্তাত পৰি থাকে তেতিয়া ধৈৰ্য ধৰিব। মনত ৰাখিব, জীৱনৰ সুখৰ দুৱাৰ খোলা আচল চাবিটোৱেই হৈছে ধৈৰ্য। সৰু সৰু ভুলৰ ক্ষেত্ৰত সদায় সাৱধান হওক। মনত ৰাখিব, এটা সৰু ফুটাই এখন বিশাল জাহাজ ডুবাই দিব পাৰে। ক্ষমা আপুনি সেইজনক কৰক যি ভুল কৰিছে, কিন্তু ক্ষমা সেইজনক কেতিয়াও নকৰিব যি আপোনাৰ লগত বেইমান কৰিছে। সাপে বিষ ৰাখে দাঁতত, কুকুৰে বিষ ৰাখে জিভাত, আৰু মানুহেই একমাত্ৰ প্ৰাণী পৃথিৱীত যি বিষ ৰাখিব পাৰে অন্তৰত। যিজনে নিজৰ মনৰ কষ্ট ভালকৈ বুজিব পাৰে তেওঁ কেতিয়াও আনক কষ্ট নিদিয়ে, কাৰণ তেওঁ জানে মনৰ কষ্টৰ নিচিনা বিষাক্ত বস্তু এই পৃথিৱীত নাই। পৃথিৱীৰ এইটোৱেই হৈছে অপ্ৰিয় সত্য, যাক আপুনি সকলোতকৈ বেছি ভাল পায় তেওঁৱেই আপোনাৰ দুখৰ কাৰণ হৈ পৰে। সপোন হ'ল 2 প্ৰকাৰৰ, এটা হ'ল আপুনি নিজে দেখা সপোন, আনটো হ'ল যিটো আপোনাক আনে দেখায়। কিন্তু নিজে দেখা সপোন ভাগিলে সিমান কষ্ট নহয় যিমান আনে দেখুওৱা সপোন ভাগিলে কষ্ট হয়।